অখিল গগৈ ডাঙৰীয়াৰ মিত্ৰতা বিচাৰোঁতে মিত্ৰৰ দৰে কথাবোৰ কোৱা নাই। মিত্ৰতাৰ যি এটা পৰিৱেশ, মিত্ৰতাৰ যি এটা সংস্কৃতি, মিত্ৰতাৰ যি এটা পৰম্পৰা, সেইখিনি তেওঁ পালন কৰিব পৰা নাই। এদিন এটা কথা ক'ব, দ্বিতীয় দিন বিপৰীত কথা ক'ব, আৰু যাৰ বাবে তেওঁলোকৰ দলৰ স্থিতি ৰাইজৰ মাজত অলপ মানুহেবোৰ অলপ চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। কিবা কাৰণত তেওঁহে নিজৰ দলৰ স্থিতিটো দুৰ্বল কৰিছে। আমি তেখেতক কৈছোঁ যে যদি তেওঁ মিত্ৰতা কৰাটো বিচাৰে, মিত্ৰৰ দৰে আগতে কথাখিনি পাতক, আৰু আমাৰ দলৰ নেতৃত্বৰ সম্পৰ্কত এনেধৰণৰ অভিযোগ দিয়াৰ ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ আমি অনুৰোধ জনাইছোঁ। নিজকে দলৰ চৰ্দাৰভাৱে তেওঁ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। মই যিমান জানো বেলেগ দলে সেই পুৰস্কাৰ তেখেতক দিয়া নাই, কিন্তু তেওঁ যদি বিভিন্ন দলৰ চৰ্দাৰ নিজকে ভাবে, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। অখিল গগৈ ডাঙৰীয়াৰ মিত্ৰতা বিচাৰোঁতে মিত্ৰৰ দৰে কথাবোৰ কোৱা নাই। মিত্ৰতাৰ যি এটা পৰিৱেশ, মিত্ৰতাৰ যি এটা সংস্কৃতি, মিত্ৰতাৰ যি এটা পৰম্পৰা, সেইখিনি তেওঁ পালন কৰিব পৰা নাই। এদিন এটা কথা ক'ব, দ্বিতীয় দিন বিপৰীত কথা ক'ব, আৰু যাৰ বাবে তেওঁলোকৰ দলৰ স্থিতি ৰাইজৰ মাজত অলপ মানুহেবোৰ অলপ চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। কিবা কাৰণত তেওঁহে নিজৰ দলৰ স্থিতিটো দুৰ্বল কৰিছে। আমি তেখেতক কৈছোঁ যে যদি তেওঁ মিত্ৰতা কৰাটো বিচাৰে, মিত্ৰৰ দৰে আগতে কথাখিনি পাতক, আৰু আমাৰ দলৰ নেতৃত্বৰ সম্পৰ্কত এনেধৰণৰ অভিযোগ দিয়াৰ ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ আমি অনুৰোধ জনাইছোঁ। নিজকে দলৰ চৰ্দাৰভাৱে তেওঁ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। মই যিমান জানো বেলেগ দলে সেই পুৰস্কাৰ তেখেতক দিয়া নাই, কিন্তু তেওঁ যদি বিভিন্ন দলৰ চৰ্দাৰ নিজকে ভাবে, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। অখিল গগৈ ডাঙৰীয়াৰ মিত্ৰতা বিচাৰোঁতে মিত্ৰৰ দৰে কথাবোৰ কোৱা নাই। মিত্ৰতাৰ যি এটা পৰিৱেশ, মিত্ৰতাৰ যি এটা সংস্কৃতি, মিত্ৰতাৰ যি এটা পৰম্পৰা, সেইখিনি তেওঁ পালন কৰিব পৰা নাই। এদিন এটা কথা ক'ব, দ্বিতীয় দিন বিপৰীত কথা ক'ব, আৰু যাৰ বাবে তেওঁলোকৰ দলৰ স্থিতি ৰাইজৰ মাজত অলপ মানুহেবোৰ অলপ চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। কিবা কাৰণত তেওঁহে নিজৰ দলৰ স্থিতিটো দুৰ্বল কৰিছে। আমি তেখেতক কৈছোঁ যে যদি তেওঁ মিত্ৰতা কৰাটো বিচাৰে, মিত্ৰৰ দৰে আগতে কথাখিনি পাতক, আৰু আমাৰ দলৰ নেতৃত্বৰ সম্পৰ্কত এনেধৰণৰ অভিযোগ দিয়াৰ ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ আমি অনুৰোধ জনাইছোঁ। নিজকে দলৰ চৰ্দাৰভাৱে তেওঁ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। মই যিমান জানো বেলেগ দলে সেই পুৰস্কাৰ তেখেতক দিয়া নাই, কিন্তু তেওঁ যদি বিভিন্ন দলৰ চৰ্দাৰ নিজকে ভাবে, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। অখিল গগৈ ডাঙৰীয়াৰ